সো নমস্কাৰ বন্ধুসকল আপোনালোকক আকৌ এবাৰ পজিটিভ ব্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ। সো গাইজ আজি গৈ আছোঁ গোপাল কৃষ্ণ চাহ বাগিচা আৰু এখন খুব ধুনীয়া বাগান হয়, চাহ বাগান হয় আৰু তাত দুখন দলং আছে, এখন জুলনা দলং আৰু এখন নতুনকৈ বনোৱা দলং হয়, খুব ধুনীয়া দলং। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ব'লক ভিডিঅ'টো গৈ আছোঁ গাঁৱৰ মাজে মাজে মোৰ KTMখন লৈ, আৰু অলপ বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা খুব বেছি 2-3 কিলোমিটাৰমান হ'ব। তো গাইজ আপোনালোকে আহিলে এইটো ৰাস্তাৰ ফালে সোমাই যাব লাগিব আৰু ইয়াৰ পৰা অলপ দূৰ গ'লে আপোনালোকে ফাইনেলি বাগান পাই যাব। চ' গাইজ ফাইনেলি বাগানত প্ৰৱেশ কৰিলোঁ আৰু এইফালে দেখিছে, এইফালে বাগান আছে, এইবোৰ গোটেই চাহৰ গছ হয় আৰু এটা খুব ধুনীয়া দৃশ্য দেখা। মোৰ পিছফালে দেখিছে এটা খুব ধুনীয়া দৃশ্য, সেয়া পানী পৰি আছে, এয়া গোটেই বাগানৰ চাহপাত গছত গোটেই পানী দি আছে। আপোনালোকক বেক কেমেৰা দি দেখাই আছোঁ। চ' গাইজ এয়া চাহপাত গছৰ চাৰিওফালে এয়া পানী ঘূৰি ঘূৰি নিজে পানী পৰি আছে। চাওক, মানুহে দিব নালাগে আৰু খালি জাষ্ট মেচিন ফিটিং কৰি এনেকুৱা দি আছে। এইবোৰ পানী নদীৰ পৰা আহিছে। চ' গাইজ চাওক, আজিকালি মানুহে কষ্ট নকৰাকৈ নিজে নিজে পানী দিব পৰা যায়। চ' গাইজ ফাইনেলি এতিয়া জুলনা দলং আহি পালোঁ আৰু জুলনা দলঙত উঠিব গৈ আছোঁ। আপোনালোকক দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকক। চ' গাইজ এইখনেই আছে দলংখন, মানুহ বাইক আহিলে খুব লৰে। আপোনালোকক দেখাই আছোঁ এতিয়া চাওক, মই খোজকাঢ়ি গৈ আছোঁ আৰু কেনেকুৱা লৰিছে। জুলনা দলং হয়, সেইবাবে জুলনাৰ দৰে জুলি আছে। চাওক, কিলিং নদী এইখন, আৰু কিলিং নদীৰ ওপৰত এইখন দলং। আৰু এখন আগত ধুনীয়া নতুন দলং আছে, সেইখনৰ নামটো নতুন দলং বুলি কয়, কিন্তু দলংখন পুৰণা হৈছে। আৰু ইয়াত বালি তুলিবও আহে নাও লৈ। চ' গাইজ এইটো হৈছে পানী মেচিনটো, আপোনালোকক যে দেখাইছিলোঁ চাহপাত গছত পানী দি থকা, এইটো মেচিনৰ পৰা পানীবোৰ গৈ আছে। এইটোৱে হৈছে মেচিনটো, এইবোৰ পাইপ। এইখনেই আছে দলংখন আৰু এই বাগানৰ কাষতে সৰিয়হ খেতি আছে। আপোনালোকক সেয়া দেখাবলৈ গৈ আছোঁ। এইবোৰে হৈছে সৰিয়হ খেতি, বহুত ডাঙৰ খেতি হয় আৰু সেইফালেও আছে। আপোনালোকে সৰিয়হ ফুলৰ দৃশ্য চাই কেনেকুৱা পালে কমেণ্টত জনাব। চ' গাইজ বাগানৰ এই খুব ধুনীয়া সৌন্দৰ্যৰ পৰিৱেশৰ মাজত মই অকলে চাইকেল লৈ গৈ আছোঁ, খুব মজা লাগিছে গৈ। চ' গাইজ আপোনালোকে যে এয়া দেখিছে গোটেই চাহপাত গছবোৰ যে পাত নোহোৱা হৈছে, ইয়াত কলম দিছে, কলম দিয়া বুলি কয়। গোটেই পাতবোৰ কাটি দিছে আৰু ইয়াত এতিয়া নতুন পাত পখা মেলিব, সেইবাবে এইবোৰ গোটেই কাটি দিছে। নতুন দলংখন আহি পালোঁ, এইখনেই হৈছে নতুন দলং আৰু এতিয়া দলঙত উঠিব গৈ আছোঁ। চ' গাইজ ফাইনেলি দলঙত উঠিলোঁ, এইখনেই আছে দলংখন, এখন খুব ধুনীয়া দলং হয়। আপোনালোকে ইয়াত আহিব পাৰে, মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত বিউটিফুল নেচাৰ প্লেচ হয়। সেইটা বাগান গেট গোপাল কৃষ্ণ চাহ বাগিচা। গাইজ এইখনেই হৈছে সম্পূৰ্ণ দলংখন, এইখনে এখন খুব ধুনীয়া দলং হয় আৰু সেয়া নদী। গাইজ অসমীয়া ফিল্ম ডাক ফিল্মখন ইয়াতে শ্বুটিং কৰিছিলে, মনলৈ উভতি আহে এই গানটো, আৰু এই ঠাইখিনিতে শ্বুটিং কৰিছিলে। এইখনে সেই দলংখন হয়। চ' গাইজ দলংখনৰ কাষতে সেই পাহাৰখনৰ ওপৰত এটা শিৱ মন্দিৰ আছে, তাত গৈও মজা লাগে। আজি নাযাওঁ তাত, কেতিয়াবা আহিলে যাম, আজি নাযাওঁ, আজি দেৰি হৈ গ'ল, সেইবাবে আজি তালৈকে গৈ নাথাকোঁ। আপোনালোকে যদি আজি ভিডিঅ'টো চাই ভাল পালে প্লিজ তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিব। আপোনালোকে মোক নিজৰ বুলি অলপ হ'লেও ছাপোৰ্ট কৰক। ধন্যবাদ।